আনৰ সৈতে তুলনা কৰি নিজকে প্ৰতিপন্ন কৰা লোক সদায় দুখী হয়। মানুহ এক সহজাত প্ৰবৃত্তি ৰূপে পৰিচিত যে মানুহে নিজকে সদায় আনৰ সৈতে তুলনা কৰে। বহু মানুহে অনুভৱ কৰে যে তেওঁৰ সন্মুখৰ জন বেছি সুখী আৰু সৌভাগ্যৱান। এসময়ত এখন জংঘলত থকা কাউৰী এজনী এজোপা গছত বহি খুব কা কা কৰি কান্দি আছিল, কিয়নে কাউৰীজনী সেইদিনা বৰ দুখ অনুভৱ কৰিছিল। আৰু সেই সময়তে গছজোপাৰ তলত এজন বৌদ্ধ সন্ন্যাসী বহি তপস্যা কৰি আছিল। এনেকৈ কাউৰীৰ চকুৰ পৰা এটোপাল চকু পানী সন্ন্যাসী গৰাকীৰ কপালত পৰিছিল। তাকে দেখি সন্ন্যাসী গৰাকীয়ে কাউৰীটোক প্ৰশ্ন কৰিছিল, হে পখী, তুমি ইমান কান্দিছা কিয়? তোমাৰ ইমান দুখৰ কাৰণ কি? কাউৰীয়ে উত্তৰ দিছিল, মই মোৰ জীৱনক লৈ অলপো সুখী নহওঁ। কোনোৱে মোক ভাল নাপায়, কোনোৱে মোক খাব নিদিয়ে, কোনোৱে মোক পচন্দ নকৰে। মোৰ এই জীৱনতকৈ মৃত্যুই শ্ৰেয়। কাউৰীৰ এইবোৰ কথা শুনি সন্ন্যাসীয়ে ক'লে, আমি যি পৰিস্থিতিতে নাথাকোঁ তাতেই আমি সুখী হোৱা দৰকাৰ। কিন্তু অবুদ্ধি কাউৰীয়ে সন্ন্যাসীৰ এই তথ্য গধুৰ কথা বুজিব নোৱাৰিলে আৰু সি পুনৰ কান্দা আৰম্ভণি কৰিলে। তাতে দেখি সন্ন্যাসীয়ে ক'লে, তুমি কান্দা বন্ধ কৰা আৰু কোৱা তুমি কি হ'ব বিচাৰা। মই মোৰ তপস্যা আৰু ধ্যানৰ দ্বাৰা তোমাক তাকে সজাই দিম। তাকে শুনি কাউৰী আনন্দ পালে আৰু উত্তৰত কাউৰীয়ে ক'লে, যদি সঁচাই আপুনি মোক পৰিৱৰ্তন কৰি দিব পাৰে তেন্তে মোক এতিয়া হালৈ পৰিৱৰ্তন কৰি দিয়ক। সন্ন্যাসীয়ে ক'লে, ঠিক আছে, তোমাক হালৈ ৰূপান্তৰ কৰিম, কিন্তু তাৰ আগতে তুমি এটি হাঁহৰ ওচৰলৈ যোৱা আৰু সুধি আহা হাঁহৰ কিবা দুখ আছে নেকি, নহ'লে পিছত তুমিও পস্তাব লাগিব। আৰু তুমি আহি নোপোৱালৈ মই তোমাৰ বাবে ইয়াতে অপেক্ষা কৰিম। সেয়াই হ'ল। আৰু কাউৰী উৰা মাৰি গৈ এটি পুখুৰীত এজনী বগা হাঁহ দেখি ৰৈ গ'ল আৰু ক'লে, হে, তুমি দেখাত ইমান সুন্দৰ, তোমাৰ এই বগা ৰং সকলোৱে পচন্দ কৰে, মোৰ মন হয়। তুমি এই পৃথিৱীৰ ভাগ্যৱান পক্ষী। তোমাৰ জীৱনত তুমি কিমান সুখী আৰু কিমান দুখী? উত্তৰত হাঁহজনীয়ে ক'লে, নহয়, মোৰ জীৱন সুখৰ নহয়, মোৰ বৰ দুখ ভাই। মোৰ এই বগা ৰং কোনো ৰঙে নহয়। ভাটৌ চৰাইৰ ৰং কিমান বিৰঙী তুমি জানা? আৰু মোৰ মনত সদায় ভয় যে কেতিয়া মানুহে মোক ধৰি খাই পেলায়, মইতো উৰিবও নাজানো। কথা শুনি কাউৰী এইবাৰ এজনী ভাটৌ চৰাইৰ ওচৰত পালেগৈ আৰু ক'লে, বন্ধু, তুমি দেখাত ইমান সুন্দৰ, আচৰিত লাগে, তুমি ৰঙীন, নিশ্চয় তুমি এই পৃথিৱীৰ সৌভাগ্যৱান পক্ষী বাৰু। কোৱাচোন তোমাৰ কিবা দুখ আছে নেকি? ভাটৌজনীয়ে উত্তৰ দিলে, কি কোৱা ভাই, মোৰ জীৱনক লৈ মই কেতিয়াও সুখী নহওঁ। মোৰ এই দেহৰ ৰংবোৰ ভাৱে শত্ৰু, যাৰ বাবে মানুহে মোক ধৰি নি পিঞ্জৰাত ভিতৰত ভৰাই ৰাখিব। আৰু এই কথাৰ বাবে মই সদায় ভয় খাই থাকোঁ। ৰাতি উজাগৰি কটাই দিব লাগে। মোৰ হিচাপত ময়ূৰ হৈছে আটাইতকৈ ধুনীয়া আৰু সৌভাগ্যৱান পক্ষী, কাৰণ ময়ূৰ মোতকৈ বেছি ৰঙীন আৰু ডাঙৰ। ইয়া শুনি কাউৰী ময়ূৰ বিচাৰি গ'ল আৰু এখন চিৰিয়াখানা পালেগৈ। এটি ময়ূৰক প্ৰশ্ন কৰিলে, তুমি দেখাত ইমান সুন্দৰ, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে তোমাক চাবলৈ আহে আৰু মোক দেখিলে মানুহে খেদি দিয়ে। সঁচা, তুমি পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান পক্ষী। ইয়া শুনি ময়ূৰ চৰাইজনীয়ে দুখেৰে ক'লে,
ময়ো ভাবোঁ যে মই এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাই। কিন্তু কি হ'ব, এই সুন্দৰভাৱেই মোক চিৰিয়াখানাত আবদ্ধ কৰি ৰাখিছে। আৰু যেতিয়া মানুহে নিজৰ ঘৰ সজাবলৈ মোৰ এই ৰঙীন পাখিবোৰ ছিঙি নিয়ে, তেতিয়া খুব কষ্ট হয়। এই কথা শুনি কাউৰী অবাক হয় আৰু প্ৰশ্ন কৰে, যদি তুমি সুখী নহয়, তেন্তে তুমি তোমাৰ দৃষ্টিত এই পৃথিৱীৰ সৌভাগ্যৱান চৰাইবিধ কি বুলি অনুভৱ কৰা? ময়ূৰে উত্তৰ দিছিল, মই এই চিৰিয়াখানাত থকা বহু চৰাই দেখিছোঁ, জন্তু দেখিছোঁ, কিন্তু ইয়াত কাউৰী লগতে বহু পক্ষী ৰখা হোৱা নাই আৰু বহু জন্তু। সেয়েহে ভাতৃ, তুমি হৈছা পৃথিৱীৰ আটাইতকৈ সুখী পক্ষী, কিয়নো তুমি মুক্ত, তোমাক ধৰি নি তোমাৰ মাংস কোনোৱে নাখায়। আৰু ময়ো মনে মনে প্ৰায়ে ভাবি থাকোঁ যে মই যদি কাউৰী হ'লোহেঁতেন, মুক্তি বিচৰণ কৰিব পাৰিলেহেঁতেন। এই কথা শুনি কাউৰীজনী উৰি যায় আৰু নিজকে এজনী কাউৰী হোৱাৰ গৰ্ব অনুভৱ কৰে আৰু উপুতি গৈ সন্যাসীজনক ক'লে, প্ৰভু, মই আৰু একেলৈ পৰিৱৰ্তন নহওঁ। এতিয়া যি আছে, যি আছোঁ, সেয়াই যথেষ্ট। একেদৰে আমি মানুহে যদি আমাৰ জীৱনত লক্ষ্য কৰোঁ, কাউৰীৰ দৰে একে সমস্যা আমাৰো আছে। আমি সকলোৱে সময়তে আনৰ সৈতে তুলনা কৰি দুখী হৈ পৰোঁ। আমি সেইটো গুৰুত্ব নিদিওঁ। যিটো আমাৰ লগত আছে, আমাৰ জীৱন আৰু আমাৰ যি কৰাৰ সামৰ্থ্য ৰাখোঁ, আমাৰ সম্পদ আৰু সম্পত্তি আৰু এনেকৈ আমাৰ আনন্দ আৰু সুখ আনৰ তুলনাত কম বুলি ভাবোঁ। আমি ভাবোঁ তেওঁলোক বেছি সুখী, কিন্তু বাস্তৱত ইয়া নহয়। সেই মানুহবোৰ আনক দেখি ক'ৰবাত নহয় ক'ৰবাত দুখ অনুভৱ কৰে, হীনমন্যতাত ভোগে। আৰু এই তুলনা কৰা সমতুল্য বিজ্ঞানৰ সূত্ৰৰ অন্ত নাই। কাৰণ বিজ্ঞানৰ সূত্ৰ অন্ত নাই। কাৰণ কিবা নহয় কিবা ক্ষেত্ৰত আপোনাতকৈ কোনোবাই বেছি সুখী। সেয়েহে যিকোনো ক্ষেত্ৰত তুলনা কৰি থাকিলে মানুহে কেতিয়াও সুখত থাকিব নোৱাৰে আৰু সুখী হ'ব নোৱাৰে। সকলোৱে ভালে থাকক, শান্তিৰে জীৱন পাৰ কৰক।